নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন এইকেইদিন ফেচবুকত দেখি থকা প্ৰায় এটা পাৰ্চেল মই অৰ্ডাৰ কৰিলোঁ। কি বস্তু আপোনালোকে বাৰু গম পাইছেনে? এইটো মই অৰ্ডাৰ কৰিছোঁ মিছ'ৰ পৰা। কিং চাইজৰ এখন বেডশ্বীট, লগতে ইয়াত দুটা পিলো দিছে, দেখিছেনে? সৰু সৰু, ইমান যে কোমল নহয়। আমাৰ বেটাই মানে ইমানেই ভাল পাইছে, লগতে লৈ শুয়ে লৈ চাব দেই, পিছলৈ ভিডিঅ'টো চালে গম পাব। এয়া দুটা ডাঙৰ গাৰু কভাৰ দিছে, দেখিছেনে? ওপৰখন ইমান ধুনীয়া কোমল, সঁচাকৈ ল'বলৈ বৰ ভাল লাগিব যেন পাইছোঁ। এইখন বিছনা চাদৰখন কিং চাইজৰ হয়। মই মানে আমাৰ বিছনাখন যিহেতু দুখন বিছনা যোৰা দি থৈছোঁ, কিমান ডাঙৰ হয় তাকে চাবলৈ বোলো সম্পূৰ্ণ জোখত হয়গৈ নহয়গৈ অৰ্ডাৰ দিছোঁ। বিছনা চাদৰখন মই ভালেই পাইছোঁ দেই, কিন্তু পিয়'ৰ কটন নহয়, কিন্তু গাৰু কভাৰ দুটা আৰু পিলোকেইটা কিন্তু বহুত ধুনীয়া। আমাৰ মনে দেখিছেনে, লগতে লৈ শুলেই এতিয়া সেয়া। মায়ে কৈছে দিয়াচোন অকণমান চাওঁ। মাক নিদিয়ে, চুবলৈকে নিদিয়েও। ধুনীয়াকৈ গাৰু কভাৰটো পাৰি লৈছে আৰু ওপৰতে অকণমানি পিলোটো দি সি ধুনীয়াকৈ তাৰ নিজৰ গাৰু মানে হিচাপে বনাই পিনে শুই লৈছে, দেখিছেনে বাৰু? এতিয়া চাওঁ আহক আমাৰ বিচনাখনলৈ বিছনা চাদৰখন কিমানখিনি ডাঙৰ হয় বা কিমানখিনি সৰু হয়। এয়া মই বিচনাখন পাৰি লৈছোঁ, চাব দেই। বিচনাখনলৈ ধুনীয়াকৈ হৈ গৈছেগৈ। এইফালে যেনিবা একেবাৰে মূৰে এইফালে মূৰৰ পৰা আৰম্ভ কৰি এইফালে অকণমান থাকি যায়। পিছত মেনেজ কৰিব পৰা যাব, কাৰণ গাৰু দি দিলে সেইফালে নাইকিয়া হৈ যাব। বিচনা চাদৰখন সঁচাকৈ বহুত ধুনীয়া। আজিলৈ ইমানে, বাই।